তো বাইদেউ নমস্কাৰ। নমস্কাৰ। হয়, তো বাইদেউ আপুনি মানে ধৰি লওক ইয়াতে কেনেকুৱা ধৰণৰ মেকআপ কৰা হয় আপুনি অলপমান যদি জনাই দিয়ে ভাল লাগিব। মানুহ যে আজিকালি ধৰক বহুত মেকআপ আৰ্টিষ্ট নামি গৈছে, দিনে দিনে আপুনি কি দেখা পাইছে, বাঢ়ি গৈছে নে কমি গৈছে? বাঢ়ি গৈছে। ইয়েছ, মেকআপটো একটু বাঢ়ি গৈছে। তো ইয়াতে চাওক কিছুমানে ধৰক অলপমান পঢ়া শুনা কৰি বা কিছুমানে চাকৰি ঠাকৰি নোৱাৰে, নাপায়, জব থব নাপায়, তো কিছুমানে ধৰক এনেকুৱা মেকআপ দোকান খুলি বা শিকি তেওঁৰ জীৱনটো চলাব পাৰিব নে? বহুত নিশ্চয় পাৰিব। আচ্ছা আচ্ছা, বাইদেউ চলি আছে না এনেকুৱা ভালকৈ? নাই, চলি আছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধানপতিজ ব্লগ। চ' ফাইনেলি গাইজ, তো মই আজি আপোনালোকক আহি গৈছো এটা পাৰ্লাৰ দেখাবলৈ। তো সঁচাকৈ হয়, পাৰ্লাৰ আজিৰ দিনত মানে বহুত এটা দৰকাৰী মানে হেৰি ক'ব গ'লে, মানে আজি কম বেছি সকলোৱে জানো যে মেকআপ আৰ্টিষ্ট কৰে। তো বহুত আজি আপোনালোকক মই দেখাই দিম, তো কেনেকৈ কৰ পৰা শিকিলে, বাইদেউৰ পৰা কি কি কৰিলে আৰু কেনেকুৱা চলি আছে আৰু কেনেকুৱা ধৰণৰ মেকআপ কৰা হয়, তো আজি সকলো বস্তু জনাই দিম। আৰু বাইদেউ আছে আপোনাৰ সন্মুখত। তো বাইদেউ নমস্কাৰ। নমস্কাৰ। হয়, তো বাইদেউ আপুনি মানে ধৰি লওক ইয়াতে কেনেকুৱা ধৰণৰ মেকআপ কৰা হয় আপুনি অলপমান যদি জনাই দিয়ে ভাল লাগিব। ইয়াতে মানে মেকআপ প্লাছ বিউটিচিয়ান ইয়াতে মানে কৰ্চো ল'ব পাৰিব। আৰু মেকআপ, ব্ৰাইডেল মেকআপ, পাৰ্টি মেকআপ, এভৰিথিং মানে ইয়াতে চব কৰিব পাৰিব আৰু। আচ্ছা আচ্ছা আচ্ছা, তো বহুত ভাল লাগিছে। আৰু ইয়াতে চাওক মানে বিভিন্ন ধৰণৰ মেকআপ, মানে যেনে পাৰ্টি মেকআপ, মানে সকলো বস্তু ইয়াতে মেকআপ কৰিব পাৰে। বাইদেউৰ লগত কণ্টেক্ট কৰিলে হৈ যাব। মই নাম্বাৰ আপোনালোকক সকলো বস্তু দি দিম। আৰু সঁচাকৈ এই যে মানুহ যে আজিকালি ধৰক বহুত মেকআপ আৰ্টিষ্ট নামি গৈছে, দিনে দিনে আপুনি কি দেখা পাইছে, বাঢ়ি গৈছে নে কমি গৈছে? বাঢ়ি গৈছে। ইয়েছ, মেকআপটো একটু বাঢ়ি গৈছে। তো ইয়াতে চাওক কিছুমানে ধৰক অলপমান পঢ়া শুনা কৰি বা কিছুমানে চাকৰি ঠাকৰি নোৱাৰে, নাপায়, জব থব নাপায়, তো কিছুমানে ধৰক এনেকুৱা মেকআপ দোকান খুলি বা শিকি তেওঁৰ জীৱনটো চলাব পাৰিব নে? বহুত নিশ্চয় পাৰিব। আচ্ছা আচ্ছা, বাইদেউ চলি আছে না এনেকুৱা ভালকৈ? নাই, চলি আছে। আচ্ছা, বাইদেউ ভালকৈ এনেকুৱা কৰি মেকআপ চলি আছে, তো সেইকাৰণে কৈছে। আৰু বাইদেউ চাওক আপুনি কিমান বছৰ হ'ল এই দোকানটো দিয়া? 7 years চলে। 7 years। আচ্ছা, 7 years হ'ল। তো বাইদেউ আপুনি ক'ৰ পৰা শিকিছিলে? মই গুৱাহাটীত শিকিছিলো। গুৱাহাটী শিকিছিলে, তো ঠিকেই আছে। তো গুৱাহাটীৰ পৰা বাইদেউ শিকি আজি বিজনেছ দোকান দি আছে। কোনোবাই বিজনেছৰ পৰা শিকি আজি অলপমান বিজনেছ দোকান দিব পাৰিব। তো বিজনেছখন বহুত ডাঙৰ হৈ আছে। তো আজি আপোনালোকক মই সকলো লোকেশ্যন দি আছো যে বাইদেউৰ পৰা কেনেকৈ যোগাযোগ কৰিব, আৰু বিভিন্ন ধৰণৰ বিয়াত হওক, আপোনাৰ মানে যিকোনো এভৰিথিং মানে বাইদেউৰ লগত কণ্টেক্ট কৰিলে বাইদেউ আৰামছে গুচি যাব। মানে আপুনি লোকেশ্যনটো দি দিব বাছ, নেকি? থেংক ইউ বাইদেউ। দিয়ক দিয়ক, থেংক ইউ। এতিয়া আমি বহুতো কিবা কিবি জানিলো বাইদেউৰ পৰা। তো এতিয়া আপোনালোকক মই দেখাই দিছো আপোনালোকে কেনেকে আহিব আৰু কেনেকে বাইদেউৰ লগত কণ্টেক্ট কৰিব। আজি সকলো বস্তু মই জনাই দিম কেনেকে আহিব। আৰু বহুত এই মেডিচিন চাওক না ভাই, তো বহুত কিবা কিবি চাওক, এয়া পুৰা। তো অলপমান আপোনালোকক মই ৰাস্তাটো দেখাই দিম, চলক গাইছ। নাজানে তো এই আছে আমাৰ এই ৰেলগেটটোৰ এইফালে এটা পুলিচ থাকে, কিন্তু সদায় এটা পুলিচ থাকে এইফালে। তো ৰেলগেটটোৰ ইফালে আৰু ইয়াতে দেখাই আছে। তো এতিয়া চাওক, নাম্বাৰটা মই সকলো স্ক্ৰীনত দি দিছো ভালকৈ। আৰু এনেকে যায়, তো এই চিৰিটো যে আছে, এই যে পালাৰটো মানে চাইনবোৰ্ডৰ ভিতৰত আছে, আৰু এই ভাই আছে। তো এনেকে যাই আপোনালোকে উঠি যাব এই চিৰি দি মই উঠি যাই আছো। তো আপোনালোকে পৰা এই ৰাস্তাটো মেইন ৰাস্তাটো আহি, তো ইয়াতে এই চিৰিটোৰ বেটিংটো সোমাই যাব আৰামছে। তো অলপমান সোমাই আছে, এনেকে সোমাই যায়, এনেকে সোমাই যায় আপোনালোকক মই দেখি আছো। আহি এনেকে দোকান কেইটামান ক্ৰছ কৰাৰ পিছত আপোনালোকে এই পালাৰটো পাই যাব। তো পালাৰটো আহি আপোনালোকে পুৰা মুখখন চকচকা কৰি আপোনালোকে ঘূৰিব পাৰিব, বা যি যোনে বিচাৰে ইয়াতে কিন্তু শিক্ষাও দিয়া হয়, পালাৰ শিক্ষাও দিয়া হয়। আৰু মাইকটো মই এইটো নতুন এটা লৈছো, তো কেনেকুৱা লাগিছে আপোনালোকে জনাই দিব। তো প্লিজ, তো গাইজ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। তো যিসকলে মানে ছোৱালীসকলৰ কাৰণে, ছোৱালীসকলে যিসকলে মানে চাই আছে, তো আপোনালোকে আহিব পাৰে, বা কোনোবাই যদি মেকআপ কৰিব বিচাৰিছে আহিব পাৰে। যিকোনো এভৰিথিং, যিকোনো মেকআপ হয় ইয়াতে আপোনালোকে বাইদেউৰ লগত কণ্টেক্ট কৰিলে বাইদেউ যিকোনো মানে বিজনেছ এৰিয়া, যিকোনো বঙাইগাঁও এৰিয়া যাবলৈ ৰেডি। থেংক ইউ।